নমস্কাৰ, মই জ্যোতি ৰূপা জ্যোতি ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু গৰু বিহু আৰু কাইলৈ 1 তাৰিখ বহাগৰ, ভাবিলোঁ ভিডিঅ' এটা কৰোঁ বুলি। আৰু ৰাতিপুৱাই ভিডিঅ'টো কৰিব লাগিছিল একচুৱেলি, কিন্তু ভিডিঅ'টো কৰিব নোৱাৰিলোঁ, কামৰ মাজত থাকি গ'ল। ভিডিঅ' কৰিব লাগে যে মোৰ মাথালৈ সেইটো কথা নাহিলে, আৰু ভাবিলোঁ এতিয়া মই ভিডিঅ' এটা কৰোঁ। গতিকে আৰু আপোনালোকক মোৰ ফালৰ পৰা শুভেচ্ছাও জনাওঁ, যিহেতু মোৰ ফালৰ পৰা বহাগৰ বিহু বহুত শুভেচ্ছা জনাইছোঁ আপোনালোকক। আৰু ৰঙালী বিহুটো যাতে সকলোৰে ভালে কুশলে যাওক, নতুন বছৰটো সকলোৰে ভালে কুশলে যাওক, তাৰে কামনা কৰিলোঁ। আৰু মোৰ ফালৰ পৰা বহুত বহুত ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু গতিকে চাই থাকক এতিয়া ভিডিঅ'টো। এতিয়া এয়া আমাৰ ৰাতি এতিয়া 7টামান বাজি গ'লে চাগে। ইয়াত খানা বনি আছে এতিয়া আমাৰ। ভাত বনাই আছোঁ, চব মাছবিলাক ফ্ৰাই কৰি থৈছোঁ। গতিকে চাই থাকক ভিডিঅ'টো, এতিয়াই দেখুৱাওঁ আৰু কাইলৈ ভালকৈ ভিডিঅ' কৰিম দেই। আজি যি কৰোঁ তাকেই দেখুৱাওঁ। তেলেও লাচত দেখা ইমান তেল নে গুণগুণ হাঁহি দে বোলে, এইফালে হাঁহি দে, হাঁহি দে, ভালকে হাঁহি দে, আৰু ভালকে হাঁহি দে, তেওঁ হাঁহি দে, হাঁহি দে, হাঁহি দে, পালে ই আমাৰ পোৱালি ঢেৰ আছে দেই। এই খোপা এইফালে জেতুকা দেই, আমাৰ এইফালে একদম ইমান ডেকা ল'ৰাটোৱে জেতুকা লগাইছে নহয়। আৰু এইফালে এটা ডেকাই শুই আছে। ইয়াৰ কাৰণে বিহু পুৰা লাগিছে ন। মোৰ জেতুকা এয়া ভালকে নধৰিলে, ই একদম ই কিন্তু পুৰা পলিথিনে বান্ধি বান্ধি লগাইছে। এতিয়া মই বনাব লৈছোঁ মাছৰ জোল। নুচুবা তুমি। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিলে, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটো নতুনকৈ খুলিছোঁ, মোৰ বেছি ছাবস্ক্ৰাইবাৰ নাই, প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।